যিটো চাউল পঠাইছে টিফু এফচিআইৰ পৰা আমাৰ চিলিণ্ডাৰ লেম্পছত গোটেইখিনি পচা চাউল 100 বেগ ওপৰত পচা চাউল গতিকে আজি চৰকাৰে আজি ৰাইজক এটা সুবিধা কৰি দিছে এটকা চাউল এটকা 1 কেজিত 1 টকা চাউল পায় কিন্তু গোটেই পচা চাউল পঠাইছে গতিকে এটকা পইচাত গোটেই পচা চাউল পঠালে ৰাইজে কেনেকৈ খাব গতিকে মই বিভাগীয় কৰ্তৃপক্ষক ডিমাণ্ড জনাইছোঁ ভৱিষ্যতে যাতে এনেকুৱা এই চাউল যিটো পঠাইছে তাৰ ওপৰত একশ্যন ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু সকলো আমাৰ বিভাগীয় কৰ্তৃপক্ষ সকলোকে ফুড এণ্ড চিভিল ছাপ্লাই ইনচাৰ্জ EM ডাঙৰীয়াকো মই জনাইছোঁ তেখেতেও এই পচা চাউলৰ ওপৰত যিটো যোনে আমাৰ ইয়াত যোগান দিয়ে সেই যোগানকাৰীৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ তেনেকুৱা আগত বাৰো পঠাইছে নেকি পঠাই থাকে নেকি মাজত পঠাই দিয়ে 50 বেগ 10 বেগ এনেকুৱা মাজে মাজে পচা তেওঁলোকে পঠাই থাকে কিন্তু কৰ্তৃপক্ষক আমি ডিপাৰ্টমেণ্টকো আমি জনাইছোঁ ডিপাৰ্টমেণ্টো এতিয়ালৈকে কোনো একশ্যন লোৱা নাই কিমানজনে ইয়াত ৰেচন খাইছে বৰ্তমান কিমান ৰাইজে খাইছে 5000 আমাৰ 5000 পৰিয়ালে ইয়াত আমাৰ চাউল লৈ আছে ইয়াৰ পৰা